ছটা বনৰীয়া হাতীৰ জাকৰ সৈতে মুখামুখি সংঘৰ্ষ দুই স্কুটি আৰোহীৰ। কাৰ্বি কৃষক উন্নয়নৰ তৰফৰ পৰা দৰিদ্ৰ শ্ৰেণীৰ কৃষকসকললৈ কোৰ বিতৰণ। ডিফুৰ তাৰালাংচত খিলঞ্জীয়া দিৱস উদযাপন। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। বোকাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ছটা বনৰীয়া হাতীৰ জাকৰ সৈতে মুখামুখি সংঘৰ্ষ দুই স্কুটি আৰোহীৰ। জানিব পৰা মতে বোকাজানৰ দাৰোগা বাগানৰ তিনিআলিত হোৱা এই ঘটনাত দুই স্কুটি আৰোহী খটখটিৰ নথং বস্তিৰ বিশ্বজিৎ মজুমদাৰ আৰু সঞ্জয় ৰয় খটখটিৰ অভিমুখে গৈ থকাৰ অৱস্থাত ৬জনীয়া হাতীৰ জাকৰ মুখামুখি হয়। হাতীৰ জাকটোৰ পৰা তেওঁলোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও হাতীৰ জাকটোৱে স্কুটিখন চূৰ্ণ বিচূৰ্ণ কৰি ভাঙি পেলায়। পিছলৈ উক্ত অঞ্চলত বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিকান্ত চমুৱাসহ এটা আৰক্ষী দল উপস্থিত হৈ আহত দুই যুৱকক বোকাজান সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ অন্তৰ্গত দিলাই বৰজান সমষ্টিৰ দিলাই বৰজান LP স্কুলত এক অনুষ্ঠান অনুষ্ঠিত কৰি কাৰ্বি কৃষক উন্নয়নৰ তৰফৰ পৰা খেতি কৰি জীৱন যাপন কৰা কৃষকসকলক একোখনকৈ কোৰ বিতৰণ কৰে। এই অনুষ্ঠানৰ নেতৃত্ব গ্ৰহণ কৰে সভাপতি টিংকু ইংতি আৰু সাধাৰণ সম্পাদক চৰণ সিং ৰংপিৰ লগতে কাৰ্বি কৃষক উন্নয়নৰ সদস্যসকলে সহযোগিতা আগবঢ়াই অনুষ্ঠানটি নিয়াৰিকৈ সমাপ্ত কৰে। ৯ আগষ্টৰ দিনা খিলঞ্জীয়া দিৱস হিচাপে ডিফুৰ তাৰালাংচত এক অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানত বিভিন্ন থলুৱা বা খিলঞ্জীয়া লোক যেনে লালুং, আহোম, কাৰ্বি, কছাৰী, ডিমাচা, গাৰো, কুকি আদি জনজাতি একত্ৰিত হৈ কেনেকৈ এই পিছপৰা জনজাতিৰ সংস্কৃতিসমূহ কিদৰে আগুৱাই নিব পাৰি সেই বিষয়ে আলাপ আলোচনা আগবঢ়ায়, কিয়নো এই জনজাতিসমূহ মিলিত হৈ উত্তৰ পূৰ্বাঞ্চলৰ হাত ভনীৰ সৃষ্টি হৈছে। সেয়েহে এই জাতিসমূহৰ ভেদভাৱ নকৰি ডিফুৰ তাৰালাংচত খিলঞ্জীয়া দিৱস আয়োজন কৰা হৈছিল। ব্যুৰো ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। আজি আমি ইণ্ডিজিনিয়াছ ডে হিচাপে হিলছ পিপুল কালচাৰেল ফৰাম জৰিয়তে কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী ইয়াতে আমি মেছেজ দিব বিচাৰিছোঁ, যিটো বিশেষকৈ ইয়াত জাতি জাতিৰ মাজত যিটো সংঘাত হৈ থাকে। তো আমি আৰম্ভ কৰিছিলোঁ 2015ত, যিটো মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো সমস্যা আছে মুকলিভাৱে আলোচনা কৰি পেলাই কি সমস্যা আছে যাতে সকলো মিলি পেলাই এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু আজি এই মেছেজটো আমি দিব বিচাৰিছোঁ যে নিজৰ যিটো অস্তিত্ব আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো খিলঞ্জীয়া যি ইণ্ডিজিনিয়াছ যিবিলাকৰ নিজৰ নিজৰ ড্ৰেছ কালচাৰেল যিবিলাক লাহে লাহে দিনক দিনে হেৰাই গৈছে, সেই লাহে লাহে হেৰাই যোৱাটো কেনেকৈ আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ, কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰোঁ, আমি তাক সেইকাৰণে আমি আলাপ আলোচনা কৰিছোঁ। আৰু কাৰ্বি আংলঙত সমগ্ৰ অসমৰ লগতে আমি শান্তি বজাই ৰখাৰ স্বাৰ্থত এই কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমি ঐক্য হৈ পেলাই আমি সেই বৰ ইণ্ডিজিনিয়াছ ডে হিচাপে আমি উদযাপন কৰিব বিচাৰিছোঁ। নিশ্চয় আজি কিবা প্ৰস্তাৱনা গ্ৰহণ কৰিছিল আপোনালোকে? প্ৰস্তাৱ ঠিক তেনেধৰণে আগন্তুক দিনক যাতে আমি যে ইজনৰ সমস্যা ইজনে যাতে ল'ব পাৰোঁ, নিজৰ নিজৰ ভাষাবিলাকৰ যাতে এক্সচেঞ্জ কৰিব পাৰোঁ। যেনেবা আজি আমি কাৰ্বি ৰেংমা ভাষা কেনেকৈ আমি লৈ পেলাই গ্ৰহণ কৰিব পাৰোঁ, ক'ব পাৰা যেনেকৈ শিকিব পাৰোঁ, তাৰ সেইবিলাকৰ প্ৰস্তাৱ আমি আৰম্ভ কৰিছোঁ। আৰু লগে লগে আমাৰ কালচাৰেল এক্সচেঞ্জৰ মাজত আমাৰ নিজৰ নিজৰ যিটো অস্তিত্ব আছে, নিজৰ নিজৰ যিটো কালচাৰেল আছে, যাতে আমি এক্সচেঞ্জ কৰি পেলাই আমি যাতে এই কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, বহুত ট্ৰাইব আছে ইয়াতে, সেই ট্ৰাইবৰ মাজতো যিটো মূল সমস্যাবিলাক কাৰ্বি আংলঙৰ যদি সমস্যা হয়, বিভিন্ন জাতি জনগোষ্ঠীয়ে সমস্যা, যাতে একেলগে যাতে সেই সমস্যাৰ জেগাত আমি থিয় দিব পাৰোঁ, তাৰ কাৰণে আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।